নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেইন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ বিজ্ঞানৰ পাঠ নং 5 কয়লা আৰু পেট্ৰলিয়াম নামৰ পাঠ্যৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আজি আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। ইয়াত চোৱা 1 নম্বৰত দিয়া আছে CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? তাৰ পিছত 2 নম্বৰত আছে ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম কি? তাৰ পিছত 3 নম্বৰত দিয়া আছে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এই প্ৰক্ৰিয়াটোৰ নাম কি? গতিকে আমি এইবাৰ উত্তৰখিনি কৰিম। চোৱা 1 নম্বৰত আছে CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? ইয়াৰ উত্তৰত হ'ব CNG আৰু LPG ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ হ'ল ক নম্বৰত CNG আৰু LPGৰ দহনত অৱশিষ্ট নৰয় আৰু খ নম্বৰত দুয়োয়ে পৰিৱেশ প্ৰদূষণ নকৰে। গ নম্বৰত হ'ব CNG আৰু LPGৰ কেলৰিফিক মান বেছি অৰ্থাৎ দহনত অধিক তাপ উৎপন্ন হয় আৰু খ নম্বৰত CNG আৰু LPGক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত ব্ৰেকেটত দিবা কম আয়তন ভৰাই কঢ়িয়াব পৰা যায়। গতিকে এনেকৈ লিখিলে তোমালোকৰ 1 নম্বৰটো হৈ যাব। তাৰ পিছত 2 নম্বৰত ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি? ইয়াৰ উত্তৰত হ'ব ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম বিটুমেন। তোমালোকে এনেকৈ দিবা যে ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম হ'ল বিটুমেন। তোমালোকে এনেকৈ দিলে হৈ যাব এইখিনি। তাৰ পিছত চোৱা 3 নম্বৰত মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এই প্ৰক্ৰিয়াটোৰ নাম কি? ইয়াৰ উত্তৰত হ'ব প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱী পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ-গছনি হাবি জংঘলবোৰ বানপানী ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তলত পোত খাই গৈছিল। ভূগৰ্ভত বছৰ বছৰ ধৰি ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহঁত কয়লালৈ ৰূপান্তৰিত হয়। এই বিক্ৰিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত সম্পন্ন হয়। গতিকে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এইখিনিৰ উত্তৰখিনি তোমালোকে এনেকৈ লিখি দিবা। তাৰ পিছত চোৱা খালী ঠাই পূৰ কৰাত ইয়াত খালী ঠাই দিছে 2টা আৰু তাৰ পিছত খালী ঠাই হৈছে জীৱাশ্ম ইন্ধন। গতিকে খালী ঠাইত বহিব কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ। গতিকে তোমালোকে কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছটো খালী ঠাইত বহাই ল'বা। তাৰ পিছত চোৱা খ নম্বৰত পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ডেছ বোলা হয়। তোমালোকে খালী ঠাইত শোধন বোলা হয় বুলি দিবা। খালী ঠাইত শোধনটো বহাই ল'বা। পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক শোধন বোলা হয়। গতিকে তোমালোকে শোধনটো বহাই ল'বা। তাৰ পিছত চোৱা গ নম্বৰত আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ'ল ডেছ। ইয়াত খালী ঠাইত দিয়া আছে তোমালোকে খালী ঠাইত CNG-টো বহাই ল'বা। আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হ'ল CNG। গতিকে তোমালোকে CNG-টো বহাই ল'বা। ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত চোৱা 5 নম্বৰত তলত দিয়া উক্তিসমূহত শুদ্ধ অশুদ্ধ চিন দিয়া। শুদ্ধ হ'লে তালবাহত হুঁচুৱাৰা তাৰপিছত অশুদ্ধ হ'লে অ বুলি দি দিবা তোমালোকে। গতিকে চোৱা এই নম্বৰত আছে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি। পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি। এইটো অশুদ্ধ হয়। অশুদ্ধ বুলি অ বুলি দিবা তোমালোকে সৰেয়টো দি দিবা। তাৰ পিছত পেট্ৰলত 2 নম্বৰত পেট্ৰলতকৈ CNG বেছি প্ৰদূষক ইন্ধন। গতিকে এইটো অশুদ্ধ তোমালোকে বুলি দি দিবা এইটো। তাৰ পিছত 3 নম্বৰত কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। এইটো শুদ্ধ। কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। এইটো শুদ্ধ। তালবাহত হুঁচুকাৰে এইটো দি দিবা। তাৰ পিছত চোৱা 2 নম্বৰত
আলকাতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ গতিকে এইটো শুদ্ধ তোমালোকে শুদ্ধ বুলি দিবা এইটো তাৰ পিছত ই নম্বৰত আছে চোৱা কেৰাচিন জীৱাশ্ম ইন্ধন নহয় এইটো অশুদ্ধ কেৰাচিন জীৱাশ্ম ইন্ধন হয় এইটো অশুদ্ধ আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ভালদৰে লিখি ল'বা শুদ্ধ অশুদ্ধটো কিতাপত দি আছে তোমালোকে ভালকৈ লিখি ল'বা মই এইখিনি দি দিছো লিখি তাৰ পিছত চোৱা 7 নম্বৰত দিয়া আছে কোকৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা 8 নম্বৰত কি প্ৰক্ৰিয়া দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা আৰু 9 নম্বৰত দিয়া আছে এটা তলৰ তালিকাত ভাৰতৰ 1991 ৰ পৰা 1997 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে এই তথ্যখিনি লেখচিত্ৰত সহায়ত প্ৰকাশ কৰা লেখচিত্ৰত বহু বছৰসমূহত হোৱা নাটনিৰ শতাংশ y অক্ষত আৰু বছৰ x অক্ষত লোৱা গতিকে এটা নাটনি আছে ইয়াত লেখচিত্ৰৰ সহায়ত বুজাব লাগে গতিকে প্ৰথমে আমি 7 নম্বৰ আৰু 8 নম্বৰৰ খিনি কৰিম তাৰ পিছত 9 নম্বৰৰ খিনি কৰিম গতিকে চাওক এবাৰ 6 নম্বৰত আছে জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো হ'ব জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ কাৰণ জীৱাশ্ম ইন্ধনসমূহ বহুত আগত এটা সময়ত উৎপন্ন হৈছিল সেয়েহে ইয়াৰ পৰিমাণ সীমিত মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নিঃশেষ হৈ যাব গতিকে তোমালোকে এইখিনি লিখি দিলে হৈ যাব জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ তাৰ পিছত চোৱা 7 নম্বৰত কোকৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা ইয়াত উত্তৰত হ'ব ক নম্বৰত কোকৰ বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰত কক এবিধ টান পদাৰ্থ খ নম্বৰত কোকবোৰৰ ছিদ্ৰযুক্ত পদাৰ্থ আৰু গ নম্বৰত কক কাৰ্বনৰ বিশুদ্ধ ৰূপ গতিকে আমি ভাগ ভাগকৈ লিখিম তাৰ পিছত ঘ নম্বৰত অতি কম বায়ু বা বায়ুৰ অনুপস্থিতিত কোমল কয়লাক দহন কৰি কক উৎপন্ন কৰা হয় আৰু 9 নম্বৰত হ'ব কোকৰ দহনত যথেষ্ট তাপ উৎপন্ন হয় প্ৰথম 6 নম্বৰত হ'ব কক কলা বৰণীয়া পদাৰ্থ তাৰ পিছত ইয়াৰ ব্যৱহাৰটো হ'ব কোকৰ ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় তাৰ পিছত চোৱা কি প্ৰক্ৰিয়া দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো হ'ব নিযুত বছৰ আগতে পৃথিৱীত অসংখ্য জীৱ-জন্তু আৰু অৰণ্য আছিল ভূমিকম্প বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰৰ ভূগৰ্ভত সোমাই পৰে ভূগৰ্ভত উচ্চ তাপ আৰু চাপৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে বিক্ৰিয়াত জীৱদেহৰ চৰ্বি ভাগৰ পৰা পেট্ৰলিয়াম উৎপন্ন হয় গতিকে কি প্ৰক্ৰিয়া দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখি ল'বা তাৰ পিছত 9 নম্বৰত তলৰ তালিকাত ভাৰতত 1991 চনৰ পৰা 1997 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে এই তথ্যখিনি লেখচিত্ৰৰ সহায়ত প্ৰকাশ কৰা লেখচিত্ৰত বছৰসমূহ হোৱা নাটনিৰ শতাংশ y অক্ষত আৰু বছৰ x অক্ষত লোৱা গতিকে ইয়াতে এটা লেখচিত্ৰ আঁকিবলৈ দিয়া হৈছে এবাৰ আমি ইয়াৰ উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম কেনেকৈ কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকৈ এখন লেখচিত্ৰ আঁকি ল'বা মই লেখচিত্ৰ এখন আঁকি লৈছোঁ ইয়াত চোৱা নাটনিখিনি মই y অক্ষৰে বুজাই দিছোঁ তোমালোকে এনেকৈ বনাই ল'বা তাৰপিছত x অক্ষখিনি মই বছৰখিনি মই x অক্ষৰে আৰু নাটনিখিনি y অক্ষৰে বুজাই দিছোঁ গতিকে তোমালোকে এনেকৈ লিখি ল'বা ইয়াত চোৱা 1991ত দিয়া আছে 1991ত দিয়া আছে 7.9 তোমালোকে 8ৰ অলপ তলত দি দিবা তাৰ পিছত চোৱা 1992ত দিয়া আছে 7.8 7.8টো তোমালোকে এনেকৈ অলপ তলত দি দিবা দি এনেকৈ বনাই ল'বা তাৰ পিছত 1993ত দিয়া আছে 1993ত দিয়া আছে 8.3 তোমালোকে 8ৰ অলপ ওপৰত বহাই ল'বা এইখিনি এনেকৈ বহাই দিলে হৈ যাব
তাৰ পিছত 1994 ত দিয়া আছে 7.4 গতিকে তোমালোকে 7 ৰ অলপ ওপৰত 7.4 টো বহাই লবা তাৰ পিছত 1995 ত দিয়া আছে 7.1 তোমালোকে 7.1 খিনি এনেকৈ বহাই লবা তাৰ পিছত দিয়া আছে 1996 ত দিয়া আছে 9.2 তোমালোকে 9.2 তো 9 ৰ অলপ ওপৰত বহাই লবা এনেকৈ তোমালোকে এনেকৈ বহালে হৈ যাব 9.2 খিনি তাৰ পিছত দিয়া আছে 1997 ত দিয়া আছে 11.5 তোমালোকে 10 ৰ ওপৰত হ'ব 11 10 ৰ ওপৰত 11 ৰ অলপ ওপৰত ইমান মানত হৈ যাব 11.5 তোমালোকে এনেকৈ এইখিনি মানত বহাই দিলে হৈ যাব গতিকে তোমালোকে এইখিনি ভালদৰে লিখি লবা মই এইখিনি ভালদৰে লিখি মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ভিডিওটো কেনে লাগিছে তোমালোকে কমেন্ট এটা কৰি জনাব লগতে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বন্ধু বান্ধৱী সকললৈ তোমালোকে ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ